নমস্কাৰ, এয়া আমি বিয়া ঘৰলৈ গৈ আছোঁ। পিছফালে 4জন বহিছোঁ। অভাৰ পেচেঞ্জাৰ দেই, পিছৰ চিটত। আগফালে আকৌ 2জন বৰ আৰামত গৈ আছে। আৰু আজি বতৰটো বহুত বেয়া, এইকেইদিন পূৰা বেয়াই হৈ আছে বতৰ। আৰু এয়া আমি গৈ আছোঁ বিয়া ঘৰলৈ, এটা দুটা কথা পাতি বৰষুণৰ মাজে মাজে। কি ক'ব আৰু উপায় নাই। এয়া গৈ আছোঁ, বিয়া ঘৰ পামগৈ আৰু। এইয়া বিয়াৰ কইনাৰ বায়েক, মানে সৰু বিয়া দেই। এয়া আমাৰ ষ্টাফসকল, এইজন ছাৰৰ ঘৰতে বিয়াখন হৈছে। এয়া আমাৰ মিতালী বাইদেউ, এইফালে কাব্যশ্ৰী, আৰু পিছফালে আছে আমাৰ জয়ন্ত। আকৌ এইফালে কইনা আহিছে আমাক তামোল দিবলৈ। এয়া আমাৰ নবৌ, এয়া অনুজা বক্তিয়াৰ, এয়া বেবী। এয়া আপোনালোকক চিনাকি কৰি দিছোঁ আৰু এইফালে কইনাৰ বায়েক। ভাল লাগিছে বিয়াখনলৈ, খালি বতৰটোহে বৰ সেমেকা যে। এইজনী মই ভিডিঅ' কৰি ভাল পোৱাজনী। আৰু এয়া কাব্যশ্ৰীও মানে এটা মুডত আছে আৰু ভিডিঅ' বনোৱাৰ। আৰু এয়া আমি আহি পাই এয়া খানা খালোঁ। আমাৰ মানে খাদ্য এয়া ভকতে বনাইছে দেই, বেলেগ কাৰিকৰ লগোৱা নাই। বহুত ধুনীয়া বনাইছে, মানে ৰান্ধিছে আৰু বনাইছে বুলি কৈছোঁ। কচুৰ জ্বলা, ৰঙালাও, এখন চব্জি, এখন ড্ৰাই চব্জি, এয়া কইনা মাক, এয়া আমিবোৰ।